এবুকু বিষাদ আৰু যন্ত্ৰণালৈ জুবিন দাক শেষবাৰৰ বাবে চাবলৈ ওলাইছোঁ। কেনেকৈ চাম নাজানো, সাহসে গোটাব পৰা নাইচোন। তথাপিও তেওঁক শেষবাৰৰ বাবে চাম। মনটো অলপমান শান্তি লাগিছে যে তেওঁ একেবাৰে ওচৰৰ পৰা পাম। এয়া তেওঁ ফটোখন, এনেকৈ ফটোখন দেখিলে সঁচাকৈ বহুত বেছি দুখ লাগে। তেওঁ যে আমাৰ মাজৰ পৰা ইমান সোনকালে যাবগৈ কেতিয়াও কল্পনাও কৰা নাছিলোঁ। আৰু আমি একেবাৰে জুবিন যুগৰ মানুহ আছিলোঁ। তেওঁ গান শুনিয়ে আমি ডাঙৰ হৈছিলোঁ। কিন্তু তেওঁ নথকাৰ দুখ হয়তো গোটেই অসমবাসীয়ে আজি গম পাইছে কেনেকুৱা হৈছে। তেওঁ থকা হ'লে হয়তো আজি এই চিনেমাখন চাই খুব বেছি সুখী হ'লহেঁতেন। আৰু তেওঁ যেনেকৈ বিচাৰিছিলে তেনেকৈ আমি অসমখন গঢ় দিবলৈ চেষ্টা কৰিম। সেয়া চিনেমা আৰম্ভ হ'বলৈ লৈছে আৰু মানুহৰ লগত কথা পাতি আছোঁ কিবা কিবি। আৰু চিনেমা আৰম্ভ হৈ গ'ল, চালোঁ। এয়া দেখিছেনে, কান্দি ওলাইছোঁ, ইমানেই কান্দিব লগা হ'ল। আপোনালোকেও চাব দেই।